ওই ওই ইয়াত রিচার্জ কত পায় এই নাই রিচার্জ কত মোক তাড়াতাড়ি মেডিকেলত যাব লাগছিল এতিয়া রিচার্জ কত পাও ভাই ভাই রিচার্জ চাকু নাই এতিয়া রিচার্জ কত পাও ওই কি মোৰ রিচার্জ কৰবা লাগছিল তই মোৰ লগত আহ মই ৰিচাৰ্জ বিক্ৰী কৰোঁ সঁচাই নেকি কিমান টকাৰ ৰিচাৰ্জ লাগে তোৰ 150 টকা তোৰ ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটীত হয় নেকি যা তই ৰিচাৰ্জ পাই যাবি কিয়া নাম্বাৰ নাংগে নাই মোৰ নাম্বাৰ নাংগে এইটো বেলেগ ৰিচাৰ্জ পইচা দে মোৰ তাত বহুত মানুহে পইচা পায় চালি লৈ যাব মোৰ পকেটত সোমাই দি এই তোৰ টেনশ্যন ল'ব নাংগে তই যা ৰিচাৰ্জ পাই যাবি বাটে দি গেলি দেখোন জাগাই জাগাই ইনকাম হয় কাম হৈছি দে এতিয়া মোৰ মোবাইলত মই ৰিচাৰ্জ কৰিব পাৰিম বাই কি এই তোৰ নাম কি মোৰ নাম মাংকি 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 মানে কি জানা তই কি বান্দা তোৰ নামটো কোনে থৈছে মোৰ দেউতাই ঐ তোৰ দেউতাৰ নাম কি মোৰ দেউতাৰ নাম ডক কি ৰিয়েল নাম ডগ মানে কি তই জানা কি কুকুৰ ঠিকে আছে মাংকিৰ দেউতাৰ নাম হ'ল ডক আৰু অসমীয়াত বান্দৰৰ দেউতাৰ নাম হ'ল কুকুৰ এই বান্দাৰ তই ক'ৰ পৰা আহিছা কি তই মোক বান্দৰ বুলি ক'লি মাংকিৰ অৰ্থ যদি বান্দাৰ হয় তোৰ নাম কি হ'ব মোৰ নামটো বান্দাৰে দেউতাই কি নাম থৈছি কি দেউতাই এনেকুৱা দেউতাক আগত জানলি মই নিমখ খুৱাই মাৰিলি হতে যি হৈছে এতিয়া তই মোক ষ্টাইলত মাতলি মাংকি হ'ব দে তোক মাংকি বুলি মাতিম তোৰ নাম কি মোৰ নাম পিকে ঐ বিকে এতিয়া ৰিচাৰ্জ ক'ত পায় ৰিচাৰ্জ ময়ে বিক্ৰী কৰোঁ হয় নেকি মোক 50 টকা ৰিচাৰ্জ দি তই ক'ত থাকা মই নলবাৰীত থাকো ইয়াক ঠগ দিব নোৱাৰো ইয়াতেই থাকে কিবা এটা কৰ এই মই মোৰ মোবাইলটো ঘৰত থৈ আহিছোঁ তই বেলেগৰ পৰা লৈ ল'বি হ'ব দে মই যাওঁ কুকুৰৰ চলি হৈছে মাংকি তাৰ কি লেভেল আজি তো পইচা তইচা নাপলো এজন মানুহ আহি আছে ৰ হেল্ল' হয় নেকি মই যাই আছোঁ দে কালি যাম দাদা যাম দাদা কি হয় দাদা কি দাদা কৰি আছ তই দিয়ক না কালি যাম দে দাদা ৰাখিলোঁ তেনে ভগৱানৰ নামত কিবা দিয়ক তই নেকি দাদা ভগৱানৰ নামত কিবা দিয়ক না দাদা 1 টকা পইচা দিলে আপুনি 1 টকা দি আজিকালি দেখোন আকই নাপায় দে তই আৰু 1 টকা ল 2 টকা দিলে আপুনি 2 টকাই তো আজিকালি আকই নাপায় 5 টকা এটা দিলে চিংৰা খাব পালো দে ল 5 টকা ল আপুনি 5 টকা দিলে 5 টকা দি মোৰ কি হ'ব 10 টকা এটা দিলে মোৰ মোবাইলত ৰিচাৰ্জ কৰিব পারলো হয় মোৰ এটা গার্লফ্রেন্ড আছে বহুত দিন ধৰি ফোন কৰে সঁচাই তোৰ গাৰ্লফ্ৰেণ্ড আছে মোক লগাই দিবি দে তোক মই 50 টকা দিম মাত্ৰ এটা গার্লফ্রেন্ড হে লাগে নলবাৰীত কিমান ছোৱালী আছে ভাল ছোৱালী আছে 100 টকা দিব লাগিব তই কি মোৰ দেউতাৰ মাথাই কিনি থৈছে নেকি তই যিটো কৰি মোৰ সেইটো কৰিব লাগিব এই কুকুৰ তই পইচা নিদিলে নাই মই কোনি তই জানা মই হলো ষ্টান্ডার্ড ভিখাৰী তোৰ পইচা নিদিলে নাই ঘৰত যাই ঘুমাই থাকি যা ঐ তই মোক গালি দিছা মই কোনি তই জানা মই তোক মই পইচা দিছো মই ঘূৰাই লৈ যাম কি মানুহে ভগৱানৰ নামত 5 টকা পইচা দিছি তথাপি ঘূৰাই লৈ গেছি হও দে তথাপি মোবাইলটো ৰাখি দিছো কি ভিখাৰীয়ে পইচা দিছো তথাপিও তাৰ লাগে আৰু চাও তই ফোন কৰি চাও
আও মোবাইল কোড তো কোন পয়সা হ্যাঁ কোড গেল কেঙ্কে মারলেক ও ই তেনে হলে এঙ্কে মারছি ও স্থানদার ভিখারে তোমার পয়সা দে মা